Hello friends, আজি মই আপোনালোকলৈ লৈ আহিছো কণবিলাহী আচাৰৰ এটা ভিডিও। কণবিলাহী আচাৰ মোৰ খুব প্ৰিয় হয়, সেই কাৰণে ভাবিলো আচাৰ বনাওতে এটা ভিডিও কৰি মোৰ ফ্ৰেণ্ডছ বিলাককে শেয়াৰ কৰো। এতিয়া আহকচোন চাও কেনেকৈনো বনালো মই কণবিলাহী আচাৰ। প্ৰথমতে মই বিলাহীখিনি ভালদৰে ধুই এটা টান ৰ'দত শুকুৱাই ললো। তাৰ পাছত এটা পাত্ৰত মই বিলাহীখিনি ৰাখি ললো যাতে মছলা মিক্স কৰিবলৈ সুবিধা হয়। মছলাখিনি প্ৰথমতে মই গৰম কৰি ললো। গৰম কৰি মিক্সিত পিচি ললো। মছলাখিনিৰ ভিতৰত আছে মিক্স মছলা, জিৰা, ধনিয়া, জলকীয়া গুৰি আৰু কাশ্মীৰ মছলা, লগত মিঠাতেলো আছে আৰু মই ইয়াত 1 চামুচ ভিনেগাৰো ইউজ কৰিছো। আচাৰখিনি বেয়া হৈ নাযায় সোনকালে। এতিয়া মছলাখিনি মিক্স কৰি ললো। মিক্স কৰাৰ পাছত চিচাৰৰ পাত্ৰ এটাত ভৰাই থলো যাতে বহু দিনলৈকে খাব পাৰি। এয়া আচাৰ ৰেডি হৈ গল। দেখিলেই খাবলৈ মন গৈছে জানেনে, ইমান ধুনীয়া লাগিছে।